কবিতাৰ দিন। কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ লঠঙা হৈ পৰা দেখিছিলোঁ। সৰাপাতে তল ভৰি আছিল। চকুত লাগিছিল খেলনীয়া বেলিৰ হালধীয়া পোহৰ। টুকমুকালিতে বতাহৰ সতেজ স্পৰ্শ পালোঁ। পথাৰলৈ ওলাই আহিলোঁ। দেখিলোঁ সৰাপাতবোৰ এজাক ভাটৌ হৈ ক'ৰবালৈ উৰি গ'ল। কেৱল কল্পনাহে আছে। কাকতৰ ওপৰত থিৰ হৈ আছে কলম। উকা কাকতত চিয়াহীয়ে চিন দিবহে পৰা নাই। যদি ভাটৌৰ জাক মোৰ মূৰৰ ভিতৰলৈ সোমালেহেঁতেন, খুটিয়াই আখৰবোৰ আঙুলিৰে সৰালেহেঁতেন। আধুনিকৰ পৰা অতি আধুনিক বাটেৰে ঘূৰোঁতে পথাৰ, গছ, ভাটৌৰ কথা পাহৰিছিলোঁ। খেলিমেলি কোলাহলৰ জঁটৰ মাজেদি পথ বিচাৰোঁতে শব্দৰ ভঙা-চিঙা আখৰুৱা টুকুৰাবোৰ গোবৰুৱাৰ গুঞ্জনৰ দৰে হৈছিল আৰু মোৰ ঘূৰণিত হেৰাইছিল। তাৰ আগতে মৃত কবিসকলৰ লগত সহবাস কৰিছিলোঁ। তেওঁলোকে উদ্যান একোখন পাতিছিল। তেওঁলোকৰ সতে আলাপো কৰিছিলোঁ। কিন্তু পিছত দেখোন উদ্যানত ফুলৰ ঠাইত বন গজাহে দেখিছিলোঁ। ফুলবোৰক যেতিয়া জাকি মৰা পখিলা যেন লাগিছিল, তেতিয়াই চহৰীয়া বাটত দ্ৰুতযানৰ ভ্ৰমণসূচী পাইছিলোঁ। পুৰণি ঢঙৰ বাগিচা আওপুৰণি যেন লাগিছিল। বনগুটি নিবিচাৰোঁ বুলি ওলাই আহিছিলোঁ। বাট পথ যে ভাঙি ছিঙি আছে জনা হ'লে, যান জঁটৰ কথা কোনোবাই কোৱা হ'লে, এই ভ্ৰমণসূচীত ক'তো নীৰৱতা নাই। কেৱল উকা কাকতহে নীৰৱ। য'ত বিচাৰোঁ মুখৰতা, তাত যথৰ সকলো কথা। পৰিহাস, মৃত কবিসকলে কাণে কাণে কিবা কৈছে। তেওঁলোক মৃত হৈও জীয়াই আছে। তেওঁলোকৰ বাগিচাত বনৰ মাজত এতিয়াও ফুল গছ আছে। ধন ধৰা গছত পখিলাবোৰ দেখোন ফুল হৈ আছে। আজি কবিতাৰ দিন। এতিয়া কলমৰ আগ কপিছে। মগজুত শুনিছোঁ। য'ত যি পালোঁ মঠি উলিয়াব জানিলে চিয়াহীৰ আগত খেলিমেলি কথা কবিতা হ'ব। কবিতাটোৰ কবি হৰে কৃষ্ণ ডেকা। আবৃত্তি অচিনা বৰা। ধন্যবাদ।